নমস্কাৰ স্বাগতম জনাইছো সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আজি এটা নতুন ভিডিঅ' আগবঢ়াব লৈছো আসলতে বহুত দিন ভিডিঅ' দিয়া নাই বুলি মোৰ প্ৰতিটো ভিডিঅ'তে আপোনালোকে শুনি হয়তো আমনি পাব কিন্তু সঁচাকৈ বহু দিনৰ পিছত 3 মাহ 2 মাহ এমাহ এসপ্তাহৰ পিছতহে মোৰ ভিডিঅ'বিলাক আপোনালোকে হয়তো পায় আৰু দেৰি হৈ মানে 3 মাহৰ পিছতহে দিওঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ হে আগবঢ়াম বুলি লৈছো এলাহখিনি সাইড কৰি থৈছো আৰু যিয়ে নহওক যিদিনা মনটো ভাল লাগি থাকে মোৰ বেছিকৈ একদম এক্সাইটমেণ্ট এটা বাঢ়ি থাকে ইউটিউবত ভিডিঅ' দি দিওঁ মই তো আজি মই অকণমান ইউনিক এটা আপোনালোকলৈ আগবঢ়াম বেছি নেদেখাওঁ বহুত দীঘল হৈ যাব আৰু ভিডিঅ'টো বহুত দীঘল হোৱা মানে এডিট কৰা লগতে আপোনালোকক মই পাৰ্ট টু পাৰ্ট ঠিকে দেখাব লাগিব কাপোৰ কালেকশ্যনেই দেখাম মই আজি কাপোৰ কালেকশ্যন বুলি ক'লে মানে ইমানখিনি দেখাব নোৱাৰো আৰু গোটেই পাৰ্সোনালি যিমান কাপোৰ আছে যিমানখিনি কাপোৰ আছে বুৱা কাপোৰ দেখাবলৈ হলেতো আপোনালোকক মই প্ৰায় 4-5টা মানে এপিসোড ল'ব লাগিব কমসে কম 1 ঘণ্টা এটা ভিডিঅ' বনাব লাগিব যাৰ বাবে মোৰ অলপ স্পেচৰ খালিও আছে স্পেচ মানে ফুল আছে তো সেইকাৰণে মই ভাবিছো যে 2-3 যোৰ মান কাপোৰ আপোনালোকলৈ আগবঢ়াও মোৰ ভাল লগা মানে এইটো মাহত কিনা হা এইটো মাহত কিনা তো আপোনালোকে চাওক যদি ভাল লাগে তেনে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাব ফাৰ্স্ট মই যিজোৰ কাপোৰ দেখাব গৈ আছো সেইজোৰ মিচিং জোৰা হয় আৰু এইজোৰ মানে বুৱা হয় মানে বইছিলে তো ইয়াত ইমান ধুনীয়া ফুল আছে আপোনালোকক দেখাম মই ব্ল্যাক এজোৰ যেহেতু থাম্বনেলত দেখিছে আপোনালোকে এজোৰকে দেখাই দিছো এইজোৰ পিন্ধাই নাই কতো পিন্ধিব লাগিব এটো ফুলটো বিৰাট ধুনীয়া ন কালাৰফুল বস্তু এনেও ভাল লাগে আৰু তেওঁলোকৰ ট্ৰেডিশনটো যে মোৰ বিৰাট ভাল লাগে মিচিং সম্প্ৰদায়ৰ মানুহৰ আৰু এইজোৰ বিৰাট ধুনীয়া বহুতেই ধুনীয়া লাগিছে এইজোৰ মানে মই মায়ে কিনা কিন্তু এইটো মানে বছৰৰ মোৰ মানে মাৰ খুব কাপোৰ কালেকশ্যনৰ শখ এটা আছে তো সেইকাৰণে মানে প্ৰতি মাহতে নতুন নতুন কাপোৰৰ মানে মায়ে কাপোৰ লৈ থাকিব বিচাৰে মানে ভালো লাগে আমাৰ ভন্টি মই মা গোটেই তিনিজনী ওলাই গ'লে মানে একেই কাপোৰ পিন্ধি যাব পাৰো আৰু কেতিয়াবা এয়া কেনেকুৱা লাগিছে ক'ব এইজোৰ হসকি মোৰ একদম ফেভাৰিট মানে এইজোৰ বিৰাট ভাল লাগে আৰু নেক্সট এজোৰ দেখাইছো আপোনালোকক এইজোৰ কেনেকুৱা পালে ক'ব আৰু এটা কালেকশ্যন মই আপোনালোকক দেখাও এইটো হ'ল মেখেলা মানে খালি মেখেলাৰ কালেকশ্যন তো ইয়াৰ একে ডিজাইনৰ বহুত আছে মানে বহুত আছে তাৰে এখন ৰঙা বস্তু বিহু আহি আছে আৰু বিহুৰ কাৰণে পাৰফেক্ট হয় ন এখন ৰঙা আছে ফুলটো বিৰাট ধুনীয়া চাব পাৰে মেলি নেদেখাও আৰু ৰঙা মানে বিহুৰ আগজাননী হয় নহয় ৰঙা ৰংটো সবৰে প্ৰিয় আৰু ইয়াৰ লগতে আছে মই কৈছিলো যে মোৰ ভন্টি মা মই গোটেই তিনিজনী কেতিয়াবা একেই পিন্ধি যাও আৰু ইয়াৰ লগতে আৰু এখন আছে কলাখনো বিৰাট ধুনীয়া ফুলটো একে নহয় বাট মানে একেলগেই লো আৰু গোটেই কেইটা কলাখনো বিৰাট মজা লাগিছে ন মই কলাখন পিন্ধিছো বাৰু ৰঙাখনহে পিন্ধা নাই ৰঙাখন মায়ে পিন্ধে এয়া আৰু আছে এখন দেখাইছো ৰব আৰু এখন কেনেকুৱা লাগিছে এইটো চিয়াহী ৰঙৰ এইটোও ভাল লাগে বিহুত আসলতে ৰঙা চিয়াহী হওক বা বেলেগ কালাৰ হয় কালাৰফুল হলে বেছি ভাল লাগে ন বিহুত এখন কেনেকুৱা লাগিছে ক'ব মেখেলা কেইখন আৰু এটা কালেকশ্যন খুব কোমল কালাৰৰ হয় এইটো কিন্তু আগতে বোৱা দেই আগৰ আছিলে ওলাই আসলে কাৰণে আপোনালোকৰ লগত অকমান শেয়াৰ কৰিলো আসলতে এইটো কালাৰ বিৰাট ভাল লাগে মোৰ এইটো হাতেৰে বোৱা হয় এইটো এতিয়া ব্ৰাউন কালাৰৰ হয় বাট আপোনালোকে তাত হয়তো ইয়েলো দেখিব পাৰে ইয়েলো মানে কি হ'ল এইজোৰ কাপোৰ বিভিন্ন ধৰণৰ কালাৰ দি বোৱা আছিলে কলা এজোৰ আছে এই কলাজোৰ মানে মই ভাবিছো কি এটা টপ চিলালো নেকি ইমান ভাল লাগে নহয় কোমল কালাৰ বিলাকৰ কুৰ্তিয়ে হওক বা কাপোৰে হওক ভাল লাগে ন আৰু এইটো অকমান উজ্জ্বল দেখিছে কাৰণ মই একদম লাইটৰ পোহৰ আছে যেহেতু কিন্তু একেবাৰে পাতল মানে কালাৰটো আৰু আপোনালোকে কেনেকুৱা লাগিলে ক'ব কমেন্টত ক'ব নাপাহৰিব কিন্তু দেই আৰু এজোৰ কাপোৰ
এইকেইদিনতে লোৱা মই কৈছোঁ মোৰ মাৰ কাপোৰ কালেকশ্যনৰ খুব এটা চখ আছে বোৱা হওক বা বেলেগ হ'লেও কিনা হ'লেও তো আপোনালোকক দেখাওঁ হা ৰঙা এযোৰ এইযোৰ কেনেকুৱা পাইছে ৰঙা কালাৰটো আচলতে এইটো বহুত ডাঠ দেখাইছে বাৰু ভিডিঅ'ত ইমান ডাঠ ৰঙা নহয় আচলতে হালধীয়া ফুল থকা ভাল লাগিব আৰু বিহুত এইবাৰ তো এযোৰ ইয়াৰ মেখেলাখনো একেই ফুলটো সেইকাৰণে মই মেখেলাখন নেদেখাওঁ আৰু ন এখন কেনেকুৱা পালে ক'ব এইযোৰ আপোনালোকে কমেণ্ট কৰি জনাব আচলতে হা কেনেকুৱা পালে আৰু যদি সেকেন্ড পাৰ্ট লাগে মই দিম কিন্তু সেকেন্ড পাৰ্টটো মই 5 মিনিটছ বা 7 মিনিটছ তেনেকৈ দিব পাৰিম মই ইমানখিনি মানে কি হয় ভিডিঅ' মোৰ ফোনটোৰ কাৰণে ইমানখিনি ভিডিঅ' লোড ল'ব নোৱাৰে প্ৰথম কথা স্পেচ খালী নাই তথাপি ট্ৰাই কৰোঁ মই গোটেইখিনি দেখাবলৈ মোৰ মানে সময় বহুত লাগিব প্ৰায় 2-3 ঘণ্টা সময় মই এটা পাৰ্ট দিবলৈ লাগিব তাৰপিছত আকৌ মই সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্ট কি যদি দিওঁ তেতিয়াও শেষ নহয় প্ৰথম কথা হা কাৰণ মোৰ মাক মই কৈ আছোঁ বাৰে বাৰে যে মাৰ কাপোৰ কালেকশ্যনৰ খুবেই বেছি মানে চখ আৰু ভাল লাগে তেনেকৈ কাপোৰ কালেকশ্যন কৰি তো জনাব আপোনালোকে কেনেকুৱা পালে আৰু এটা দেখাই আছোঁ ৰ'ব নিজৰ ভাল লগা বস্তুবোৰ কেতিয়াবা কৰি ভাল লাগে ন আৰু যিয়ে নহওক ছোৱালী মানুহে যদি কিবা এটা কৰে বুলি ক'লে মোৰ বিৰাট ভাল লাগে আচলতে মই এইটো কিবা বেলেগভাৱে কোৱা নাই কিন্তু মোৰ মানে যিটো ভাল লাগে মই সেইটো কৰিয়ে ভাল পাওঁ আৰু নিজক যেতিয়া আপুনি চিনি পায় তেতিয়া যিয়ে নহওক আপুনি নিজৰ পচন্দটো কেতিয়াও না কৰিব নোৱাৰে আনে যি কৈ থাকক আপোনাৰ কোনো মানে এফেক্ট নকৰে আপোনাৰ জীৱনত তো সেয়াই আৰু একচুৱেলি মোৰ কাপোৰ এযোৰ আছিলে এইযোৰ মানে মই পূজাত পিন্ধিছিলোঁ আৰু পিন্ধিবলৈ মোৰ বিৰাট হেঁপাহ এটা আছিলে বুলি ক'ম কাৰণ ৰেড কালাৰটো ন পূজা বুলি ক'লে ৰেড কালাৰটোও ভাল লাগে আৰু এইযোৰ পিন্ধিবৰ কাৰণে মানে মই বহুত আগ্ৰহী হৈ আছিলোঁ তো মায়ে চিলাই দিলে সেয়া পিন্ধিলোঁ আৰু এইযোৰ ফটো মই আপোনালোকক দেখাম মোৰ ফেচবুক ইনষ্টাতে আছে আপোনালোকে চাব পাৰে এইযোৰ কেনেকুৱা লাগিলে ক'ব হয়তো ভাল লাগিছে যদি ভাল লাগিছে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব এইযোৰ মোৰ লাষ্ট আপোনালোকক দেখাব লগা কালেকশ্যন আৰু সেকেন্ড পাৰ্ট যদি লাগে মই অবভিয়াছলি আপোনালোকৰ আগত আগবঢ়াম কমেণ্ট বক্সত জনাব সেকেন্ড পাৰ্টত কি লাগে আৰু সেকেন্ড পাৰ্টত একচুৱেলি আৰু এটা কথা মই ৰিচেণ্টলি এটা সৰুকৈ ব্যৱসায় বুলি নকওঁ মই সৰুকৈ এটা কিবা অনলাইন যোগে মই বেগ অৰ্ডাৰ কৰিছিলোঁ আৰু সেইবোৰ মই ৰিচেল কৰি আছোঁ তো যদি আপোনালোকক টোট বেগ লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে আৰু এটা কথা আপোনালোকক মই ৰিচেণ্টলি এটা নতুন কালেকশ্যনক লৈ লগ পাম এইবাৰ মেখেলা চাদৰ নহয় সেকেন্ড পাৰ্টটো অবভিয়াছলি পাব মই নাপাওঁ বুলি নকওঁ কিন্তু মোৰ নেক্সটটো হ'ব মই জুৱেলাৰী কালেকশ্যন আপোনালোকক দেখাম যদি মোৰ এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে নেক্সটটোৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব জুৱেলাৰী হওক বা মই বেগ হওক লগতে কিছুমান ছোৱালী মানুহৰ প্ৰয়োজনীয় বস্তু মই আপোনালোকৰ আগত আগবঢ়াম যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব আৰু লগতে অনলাইন যোগে পাব পাৰিব মোৰ লগত কণ্টেক্ট কৰিলে লগতে মোৰ ইনষ্টাৰ আইডি আছে লক্ষ্যজ্যোতি দাস বুলি তাতেও পাব আপোনালোকে মোক কণ্টেক্ট কৰিলে মেছেজ কৰিলে পাব বেগ যদি লাগে বা বেলেগ বস্তু লাগিলেও মই অনলাইন যোগে আপোনালোকলৈ পঠিয়াম তো আজিলৈ মানে যদি ভাল লাগিলে ভিডিঅ'টো দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ ভিডিঅ'টো আকৌ শেষলৈকে চোৱাৰ বাবে